নমস্কাৰ বন্ধুসকল, এইকেইদিন ইমান গৰম পৰিছে, তাকে শুনিলোঁ গড়ভঙাৰ এটা ৱাটাৰফল আছে, তাকে চাওঁ বুলি ফ্ৰেণ্ডছবিলাকৰ লগত ওলাই গ'লোঁ। ওলাই আহি আমি গড়ভঙা ৱাটাৰফললৈ যোৱা বাটটো পাই গ'লোঁ। ইমান জংঘল আছিল বাটটোত, প্ৰথমেতো ভয়ে লাগিছিল, আমি ক'ত বা সোমাই আহিলোঁ। তাৰ পাছতহে দাদাকেইজনমানক দেখি ভাল লাগিল। তাৰ পাছত দাদাকেইজনৰ পাছে পাছে আমিও গৈ থাকিলোঁ। আহি আমি গড়ভঙালৈ যোৱা এখন গাঁও পালোঁ। গাঁওখন বহুত ভাল লাগিল দেখি, গাঁৱৰ পৰিৱেশটো সঁচাকৈ বৰ মনোমোহা। আহি আমি গড়ভঙা ৱাটাৰফল পাই গ'লোঁ। তাত গৈহে আমি গম পালোঁ তাত যে ফোনৰ নেটৱৰ্ক নাপায়। ফোনৰ নেটৱৰ্ক বিচাৰি আমি পাহাৰৰ ওপৰত পাই গ'লোঁ। ভাবিলেই আচৰিত লাগে নহয়নে বাৰু? আজি এই 5G যুগতো ফোনৰ নেটৱৰ্ক বিচাৰি পাহাৰত উঠিবলগীয়া হৈছে। বাৰু একো নাই, ব'লক আমি এতিয়া কিবা এটা খাই লওঁ। সকলোৱে ক'লে ওচৰতে গাহৰি পুৰি আছে, তাকে সকলোৱে ক'লে গাহৰি